बाक्सानि पकालागियाव औवाजों बेरा बानायना दैनि खुरखानायखौ होबथानो नाजादों। बिपिएफ सरकारनि माथावरि लुनाया मोजाङै मावफुङैयाव जेबो खामानि होआखै। बोसोर बोसोर रुपुइ दैमानि गिख्रंथाव दैबानाजों भुगिबोनांदों पकालागि गामिनि रायजो राजाफ्रा। बाक्सा बजालि पकालागि गामियाव गोबाव समनिफ्रायनो रुपुइ दैमानि गिख्रंथाव दैबानाया हा खुरखायो, रायजो राजाफोरखौ बायदि गिख्रंथाव जेंनाजों भुगिनांहोयो। फोरमायनाय बादिब्ला बे ओनसोलाव दिनैसिमबो राजखान्थि दैदेनगिरिफोरनि गाहाम नोजोर गोग्लैयाखै। दुखुनांथाव बाथ्राया बेसोदि रुपुइ दैमानि गिख्रंथाव दैबानाजों दिनैसिम बै ओनसोलनि गोबां हा आरो न'फ्रा खुरखालांजाबाय। मख'नो गोनांदि बिपिएफ सरकार गावनि समाव बे जेंनाखौ फोजोबनो माथावरि लुना होदोंमोनब्लाबो माथावरिखौ मोजाङै लुफुङैयाव माथावरि होनाया जेबो मुलाम्फा जायाखै। जायनि थाखाय दिनैनि समाव रायजो राजाफ्रा जयै गावनो गाव ओंखारना जेंनानिफ्राय रैखा आरो हा खुरखानायखौ होबथानायनि थाखाय औवाजों बेरा बानायना होदों। बेफोर गासै जेंनाखौनो फोजोबनानै होनो थाखाय आथिखालनि सरकारखौ खौरां बिजोंनि गेजेरजों बे समाव खावलायहरदों पकालागि गामिनि भुगिनांनाय दुखुथिया रायजो राजाफ्रा। আমাৰ এই পকালাগি গাঁওখন নহয় কেৱল বটিয়ামাৰি, চেংলিমাৰি, হলংমাৰি, কাঠলমুৰি, আনকি বজালি পাঠশালালৈকে এনেকৈ যাই পায় এইখন নদীৰ পানী। যোৱা বছৰ আগৰ বছৰ পাঠশালাতো বিৰাট ক্ষতি হৈছে, কিন্তু ইয়াৰ পৰাই পহিলা আৰম্ভ ষ্টাৰ্টিং ইয়াৰ পৰাই। কিন্তু আমাৰ দুখৰ কপাল, আমাৰ প্ৰমোদ বড়ো চৰকাৰ হোৱাৰ পিছত ইয়াতে কোনেও অহা নাই বিভাগীয় মানুহ। হয়তো বিপিএফ চৰকাৰ থাকাতে এইখন মথাউৰি দিছিল যেনেকৈ হওক, আৰু জিও বেগৰ কামটো কৰিছিল, কিন্তু কামটো সিমান উন্নত হোৱা নাই, নিম্ন স্তৰৰ কাম কৰি গুচি গৈছে। হয়তো ঠিকাদাৰক মই কৈছিলোঁ কামটো আপোনালোকে ভালকৈ কৰক, ইয়াতে কোনেও 10 পইচা নোখোজে, কামটো আপুনি ভালকৈ কৰক। কিন্তু ভাগ্য বেয়া, বড়ো মানুহ ঠিকাদাৰ বেছিকৈ ক'লি কয় অফিচত যাই চাই হওক। মই কৈছিলোঁ ষ্টেটমেণ্টটো মোক দেখাই দিয়ক। ঠিকাদাৰ আছিল দিলীপ বড়ো নেকি, বৰপেটা ৰোডৰ, কয় আপুনি পাঠশালাত অফিচত যাওক, অফিচত যাই চাই আহক ষ্টেটমেণ্ট। কিন্তু অথচ তেওঁৰ হাততে ষ্টেটমেণ্ট আছে, আমাক নেদেখিলে। তাৰমানে কামটো ডুপ্লিকেট কৰি গুচি গ'ল। নাই, একোৱেই নাই, আৰু সেই ইও নাই, জিও বেগো নাই। গতিকে আমাৰ আচলতে বিৰাট ক্ষতি হয়, কিন্তু কোনো চৰকাৰৰ মানুহ ইয়াতে নাহে। যেতিয়া বিপিএফ চৰকাৰ হ'ল তেতিয়াই মণ্টু বড়ো হিমলাৰ তেওঁ ইয়াতে আহিছিল, ইয়াতে আহি চাইছিল। মই কৈছোঁ নমুনা কৰি লাভ নাই, ইয়াতে যে জিকাৰ পিছত কোনেও নাহে সেইটো মই ভালকৈ জানো। তো গতিকে নমুনাটো হেয়ে হৈ আছে। প্ৰমোদ বড়ো চৰকাৰ হোৱাৰ পিছত আমাক কোনো অনুদান দিয়া নাই, এই নদীটো বাদে 5 নে এটা অনুদান আমাক দিয়া নাই। বহুত ক্ষতি হৈছে, ক্ষতিৰ আৰু সীমা নাই। ইয়াতে চাওক, মোৰ ঘৰ এইটো আছিল দাদা, মোৰ ঘৰ এতিয়া ভাঙি চিঙি সিপাৰত গৈছে। মোৰ সদ্যাগাৰ ঘৰ ইয়াতে আছিল, সব শেষ। আমাৰ এই ক্ষেত্ৰৰ ঘৰ ইয়াতে আছিল, শেষ। কিন্তু কোনেও তো আমাক চাব অহা নাই। কিমানমান পৰিয়াল বৰ্তমানলৈকে? বৰ্তমান ইয়াতে আমি 30-40 গিৰিমান ভুগি আছোঁ বেছিকৈ। ইয়াত ঘৰ কিমানমান গৈছে? ঘৰ মানে মোৰ গেল, সদ্যাগাৰ গেল, মাজুৰ গেল, আমাৰ এই ক্ষেত্ৰৰ গেল। তাৰপিছত ইয়াতে আৰু এক গিৰি আছিল বিল্লাল হুছেইন, তেওঁৰ গেল। এই ৰূপামাত বড়োৰো গেল, গোসাই আছিল, এই গফুৰ, এইকেইটা গেল। এইকেইটা একদম নদীৰ পাৰত আছিল, সব চাফা। তেতিয়া নদী সেই বাঁহৰ তলেদি আছিল। কিন্তু ইয়াতে আমাৰ বিভাগীয় মানুহ কোনেও অহা নাই, কোনেও আমাক চোৱা নাই যে নদীটোত যে ইয়াতে মানুহৰ ক্ষতি হৈ আছে, ইয়াতে যাই পেলাই অলপ সিহঁতক কিবা এটা কৰোঁ। অহা নাই, কোনেও অহা নাই। বাৰিষা আহি আছে, আপোনালোকৰ নিশ্চয় শংকা ভয় আহি আছে? ভয়। বাৰিষা আহিছে কাৰণেতো আমি ইমান কষ্ট কৰি আছোঁ, নিজৰ পকেটৰ পইচাই দি এতিয়া কাম অলপ কৰি আছোঁ। চাং ভগৱানে কি কৰে, অলপ যদি হয় ৰক্ষিত হয়। চৰকাৰে সহায় নকৰে, ভগৱানে শেষ ভৰসা। এতিয়া ভৰসা তাৰে, চৰকাৰে ক'ত আছে? কোনো অহা নাই। ভোট হ'লে আহে, ভোটৰ সময়ত আহে চবেই, তেতিয়া কিন্তু হাতটো সন্মুখত থাকে। যেতিয়া ভোট পাৰ হৈ যায়, হাতটো দূৰৰ কথা, সিহঁতৰ ভৰিও বিচাৰি নাপাওঁ। এইটো আমাৰ দুখৰ বিষয়, তখন নাহে কোনেও। এতিয়া সেই হিচাপে আমি আজি সাংবাদিক মাতি আনি আমি অলপ কৈ আছোঁ। এতিয়া আপোনালোকে যিমানখিনি পাৰে প্ৰচাৰ কৰি দিব, এইখিনি আশা কৰিলোঁ। পকালাগি পূব চপাৰ ৰূপহী নদীত, পশ্চিম চপাৰ ৰূপহী নদীত আমাৰ গৰাখহাই নাই, বহুতো ৰাইজৰ ক্ষতিসাধন কৰি আছে। আৰু মিলি ৰাইজৰ পকেটৰ ধন খৰচ কৰি বাঁহৰ হেঙাৰ দি আছোঁ। কিন্তু ইয়াত আমাৰ যিটো চৰকাৰ, বৰ্তমান চৰকাৰ আছে, তেওঁলোকে কোনোদিনে ইয়াতে আহি কোনো হয়তো আমাৰ খা খবৰ লোৱা নাই। হয়তো 4 বছৰ আগত এই ৰূপহী নদীত জিও বেগৰ কাম কৰিছিল, কিন্তু হঠাৎ নিম্ন স্তৰৰ কাম হোৱাৰ কাৰণে তামাম পানী হোৱাৰ হেতুত তাৰমানে নদীয়ে এই জিও বেগ খহাই লৈ যায়, আৰু আমাৰ ৰাইজৰ বিৰাট ক্ষতিসাধন হয়। এই নদীটো কি নদী? এইটো ৰূপহী নদী। প্ৰতি বছৰে বানপানী হয়? প্ৰতি বছৰে বানপানী হয়। মোটামুটি ইয়াতে পানী 15-16 হাত মান পানী হয়।
আৰু আমি যে ইয়াত থিয় হৈ আছোঁ ইয়াত গৰাখহনীয়া হৈছে ইয়াত মথাউৰি আছিল নেকি মথাউৰি এনে সাধাৰণ হিচাপত আছিল কিন্তু মথাউৰিটো নাই আপোনালোকে যে বান্ধ নিৰ্মাণ কৰি আছে এইখিনি যদি ঠাই ছিঙি যায় কিমানখন গাঁৱলৈ আৰু পানী যাব ইফালে আমাৰ দক্ষিণে মোটামুটি চেংলিমাৰি হলংমাৰি বহুতৰে ক্ষতি হৈ যাব মানে বাক্সা বজালিত প্ৰভাৱ বাক্সা বৰপেটা জিলা এই দুটাই বহুত ক্ষতিসাধন হ'ব ইয়াৰ পূবে আৰু এটা নদী আছে পহুমাৰা নদী আমি মাজত আছোঁ এই মাজৰ মানুহখিনিৰ তামাম ক্ষতি হয় প্ৰত্যেক বছৰে এই নদীখনৰ পৰা ক্ষতি হয় এই নদীখনৰ পৰা ক্ষতি হৈ থাকে কিমান গাঁৱত বানপানী হয় ইয়াৰ পৰা গাঁও বহুত আছে ক'বলৈ গ'লে মোটামুটি পকালাগি চেংলিমাৰি হলংবাৰী বটিয়ামাৰি 30-50খন গাঁও মোটামুটি বিৰাট ক্ষতিসাধন হয় ইয়াত কোনোবা মন্ত্ৰী বিধায়ক আহিছিল কোনো দিনো আমাৰ ইয়াতে মানে কোনো মন্ত্ৰী বা বিধায়ক কোনো আহি হয়তো দেখা কৰা নাই আমাৰ লগত আবেদন কৰিছিল নে কিবা আবেদন সেনেকুৱা আমি যাৱাই নাই অৱশ্যে একচুৱেলি গিলেও আমাৰ তাৰমানে সেনেকুৱা গুৰুত্ব নিদিয়ে আমাক সেইকাৰণে আমি আজি সংবাদ মাধ্যমৰ জৰিয়তে কি আহ্বান জনাব আমি সংবাদ মাধ্যমৰ জৰিয়তে হয়তো চৰকাৰক আহ্বান জনাওঁ যাতে আমাৰ এই ৰূপহী নদীৰ গৰাখহনীয়াৰ অতি সোনকালে কিবা এটা ব্যৱস্থা কৰি দিয়ে যেন 2023-24 सोलोंथाइ बोसोरनि थाखाय क'क्राझारनि दतमायाव थानाय सेन्ट फ्रान्सिस जेभियार एचएस स्कुला नोंथांमोननो लानानै फैदों गोदान मुं थिसननाय दतमानि बोरसिजरा गामियाव थानाय सेन्ट फ्रान्सिस जेभियार एचएस स्कुलाव दायो आर्ट्स स्ट्रीमाव 11 थाखोनि थाखाय गोदान मुं थिसननाया सोलिगासिनो बोसोरै फरायसाफोरा मोजां जौखोन्दो लानानै उथ्रिसारनो हानाय बायदिनो बे फरायसालियाव नोंथाङाबो गुनगोनां सोलोंथाइखौ लानो हागोन लोगोसेयैनो बे फरायसालियाव सोलोंथाइनि मोजां थासारिखौ बिथा खालामनानै हौवासा आरो हिन्जावसानि थाखाय आलादा हस्टेलनि खाबुबो दं गोसो गोनां बिजाथि एबा फरायसाफोरा आर्ट्स स्ट्रीमाव 11 थाखोनि थाखाय मुंखौ सेन्ट फ्रान्सिस जेभियार एचएस स्कुलाव थिसननो हागोन मुं थिसननायनि बागै आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नम्बर 7637819350 एबा 6900559217 आव थोंजों सुलाद लानो हागोन थामहिनबा सेन्ट फ्रान्सिस जेभियार एचएस स्कुलाव थांनानैबो नोंथाङा सुलाद लाहैनो हागोन